গাইজ আৰু আজি ওলাই গ'লো এতিয়া কি হ'ল তোৰ এতিয়া ওলাই গ'লো মানে হাৰিদ্বাৰ যাওঁ অলপ পানী চানী লৈ লওঁ গংগাৰ পানী তাৰপিছত দিল্লী যাম তো অলপ বজাৰো আছে সেইখিনি বজাৰ কৰি পেলাই আজি ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিছোঁ এইটো কাৰণে তো ভিডিঅ'টো চাই থাকোঁ আৰু গাইজ এতিয়া মানে ব্ৰেকফাষ্ট আজি ব্ৰেকফাষ্টৰ কাম সো গাইছ এয়া ব্ৰেকফাষ্ট কৰি আছোঁ ধুনীয়াকৈ এইফালে আৰু ব্ৰেকফাষ্টত ধুনীয়াকৈ কণী জুচ ফ্ৰাইছ আৰু চেণ্ডউইচ বেলেগ নাখাওঁ বহুতখিনি আছিল বস্তু আৰু ৰেষ্টুৰেণ্টটো ধুনীয়া এটা আমাৰ ৱেটাৰ ছাৰ্ভ কৰি আছে আমাক ন দাদা কিমান চেলাৰী আপোনাৰ ব্ৰেকফাষ্ট ব্ৰেকফাষ্ট কৰি এতিয়া যাওঁ আৰু ধুনীয়াকৈ আৰু কালি আছিলোঁ এইখন হোটেলত ধুনীয়া হোটেলখন ইমান ডাঙৰ শ্বপিং মল জিম গোটেইখিনি আছিল তো ভাল লাগিছিলে এইখন হোটেলত থাকি কালি আৰু এয়া হৈছে আমাৰ হোটেল এয়া গোটেইখিনি গাইজ এতিয়া চেক আউট হৈ গ'ল আমাৰ হাৰিদ্বাৰৰ পৰা এতিয়া ডাইৰেক্ট গৈ আছোঁ দিল্লীত আকৌ আজি থাকি দিম দিল্লীত 2 দিন প্ৰগ্ৰাম আছে আমাৰ তো তাতে দিল্লী থাকি দিম আৰু দিল্লীত নকৰোঁ তাতে চব ষ্টেজ প্ৰগ্ৰাম আছে আমি তাতে এতিয়া প্ৰগ্ৰাম কৰি এইটো ছিংগাৰ আমাৰ নাহাৰ আগত মানে আমাক হেৰি কৰিছে A few moments later. আৰু দিল্লী আহি পালোঁ আজি সোনকালে আহি পালোঁ অলপ 4:30 মানতে পাই গ'লোঁ আৰু ইয়াৰ বেক চাইডে হোটেল আমাৰ ইয়াতে চেক ইন কৰি আজি এতিয়া অলপ টাইম ৰেষ্ট কৰিম তাৰপিছত ধুনীয়াকৈ উলিয়াই যাম আৰু এইফালে আছে দাদা এনজে আৰুটো এটা আমাক কাম কৰাকৈ লৈ আহিছিলোঁ ইয়াক হাজিৰাত কিমান হাজিৰা তোমাৰ আৰুটো 19,96,000 এইটো হৈছে হোটেলটো আমাৰ এতিয়া ধুনীয়াকৈ ইয়াতে চেক ইন কৰি ফ্ৰেছ হয় অলপ বজাৰ কৰিব লাগিব তো ধুনীয়াকৈ কৰি লওঁ আৰু চব ফাইনেলি ৰুম আহি পালোঁ এইটো হৈছে ৰুম ধুনীয়া আমাৰ 3জনৰ এটা এক্সট্ৰা বেড লাগি যাব তো ধুনীয়া এইটো ৰুম এয়া আহি পালোঁ ৰুম তাৰপিছত এতিয়া ধুনীয়াকৈ ফ্ৰেছ হয় অলপ ওলাই যাম বজাৰ অলপ কৰিম আৰু এনেকৈ ইমান ভ্লগ বনাব পৰা নাই কাৰণ গা সকলোৰে বেয়া চবৰে গোটেইকেইটাৰে গা বেয়া হৈ আছে তো সেইটোৰ কাৰণে ইমান ভালকৈ ভ্লগ বনাই থাকিব পৰা নাই তো এতিয়া তথাপিও যিখিনি পাৰোঁ সেইখিনি বনাই যাই আছোঁ আৰু যিমান পাৰোঁ দিল্লী প্লেচখিনি দেখাব ট্ৰাই কৰিম এতিয়া ভ্লগটো চাই থাকক এতিয়া ইভিনিং ওলাই যাম আৰু আমাৰ মানে কি জানে অসমৰ হয় তো ভাতটো মেইন আমাৰ কাৰণে তো বাহিৰত আহিলে যিহেতু ভাতটো ইমান পোৱা নাযায় তো আমাৰ কাৰণে বেছি প্ৰব্লেম হয় আৰু হাৰিদ্বাৰত ফুডবিলাক বেছি মছলা থকা তো টেষ্ট পোৱা নাই সেনেকাই তো সেইটো কাৰণে তো চাই থাকোঁ ভিডিঅ'টো গাইজ এতিয়া মানে ফ্ৰেছ হয় কিবা এটা খাই লওঁ আজি একো খোৱা নাছিলোঁ তো সেইটো কাৰণে কিবা এটা খাবৰ কাৰণে ওলাই আহিছোঁ হোটেলত নাখাওঁ বহুত দাম পইচা নাই আৰু যে মানে पैसे का सीन हो गया है अभी तो बाहर में खाएगा हम लोग মৰ্ণিং সকলোকে দিল্লীৰ পৰা ডাইৰেক্ট আৰু এতিয়া ৰেডি চেডি হৈছোঁ ৰেডি মানে একেবাৰে 10:30 বাজিলে ইমান আলচি কৰি কোনো উঠাই নাই তাৰপিছত সেনেকৈ আমাৰ দেৰি হৈ গ'ল নাই উঠা এইফালে বডি দেখাই আছে অলপ বডি 6 পেকটো দেখাই দি আছোঁ দাদা দেখা অৱস্থা বেয়া তাৰ ৰাতিৰ পৰা 10 বাৰমান গ'লে চাগে গা ধুব কিন্তু দেই বেলেগ নহয় গা ধুব চ' আজি ভাবিছোঁ এনে দিল্লী ফুৰিব যাওঁ একচুৱেলি কি অকল তাৰে নহয় চবৰে অলপ হ'লেও হেল্থ কিবা নহয় কিবা এটা হেৰি পৰিছে তো এতিয়া ধুনীয়াকৈ এনে অলপ ওলাই যাওঁ বুলি ভাবিছোঁ তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ তো চাই থাকক দ্য লোকেল হে গাইজ এতিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ ওলাই যাওঁ তো হেল্ল' হাই বন্ধু সকলো ৱেলকাম বেক টু মাই ইউটিউব চেনেল আশা কৰোঁ সকলোৱে ভালে আছে আৰু ধুনীয়াকৈ ব্লগবিলাকত মৰম দি গৈ আছে আৰু এনেকৈ দি যাই থাকিব আৰু যাতে বেছিকৈ শ্বেয়াৰ কৰে আপোনালোকে আমিও ভালকৈ ভাল ভিডিঅ' দিব ট্ৰাই কৰি যাম নহয় যে আমি গৈ আছোঁ লাহে লাহে ভিডিঅ' দিব ট্ৰাই কৰি আছোঁ তো আপোনালোকে চাই থাকিব
দ্য লোকেল ব্লগ আৰু NJ12 ব্লগ আমাৰ ব্লগবিলাক চেম হয় কিন্তু দেই কিন্তু চেম হ'লেও বেলেগ আৰু ইফালে এটা আছে ৰঞ্জিত বাথৰুম ব্লগ চ' এতিয়া ওলাই দিওঁ ইয়াৰ পৰা বলক এবাৰ দাদাটো হৈছে নে চাই আছে আৰু দাদাহঁতৰ বা হৈছে না নাই কাপোৰ পিন্ধি থাকিলে কিন্তু বম দাউৰাব সিহঁতে এতিয়া মানে কি হোটেলৰ আমাৰ যি ব্ৰেকফাষ্টৰ টাইম আছিলে তো এইটো পাৰ হৈ গৈছে ৰেডি হওঁতে তো এনে বাহিৰত আহি এতিয়া ভাবিছোঁ দাদাহঁতেও ওলাই আছে তো আমি ভাবিছোঁ এনে ব্ৰেকফাষ্ট কিবা এটা এনে লাইটকৈ খাই লওঁ আৰু গাড়ীখনো আহি পোৱা নাই যিহেতু তো এতিয়া এনে ঘূৰি আছোঁ আৰু নিজৰে গলি দিল্লীটো নিজৰে হয় আমাৰ কালিৰ পৰা আছোঁ যেতিয়া নিজৰ বুলি আমি ভাবি ল'লোঁ আৰু কাৰণ অসমৰ মানুহে য'তে থাকে তাতে সেইটোকে নিজৰ এৰিয়া বুলি হেৰি কৰি লওঁ ইয়াতে এটাই ভয় লাগে মোবাইলটো যাতে কোনোবাই পটককৈ উঠাই লৈ নাযায় ব্লগ কৰি থাকোঁতে সেইটো এটা চবতছে ডাঙৰ ভয় এতিয়া পৰঠা খাম আৰু এইফালে এনজেল আহি গ'ল এতিয়া খাই আছে এইটো বেমাৰী হৈছোঁ বহুত আৰু মই লচ্চি খাই আছোঁ টেষ্টি আছে লচ্চিটো কিন্তু মিঠা বেছি মানে এইটো তোৰ আহাৰ পৰা লচ্চিয়ে খাই আছোঁ দেই ভালো লাগিছে নহয় মানে গৰম বেছিতো সেইটো কাৰণে লচ্চিটো মানে বেছিকৈ খাই আছোঁ আহি পালোঁ লাল কিল্লা ৰেড ফৰ্ট ৰেড ফৰ্ট এইফালে বেক চাইডে আছে এইটো লাল কিল্লা ঝাণ্ডা উচাৰে আমাৰা তিৰংগাটো উৰি আছে ধুনীয়া ভাল লাগিছে আহি পেলাই কিন্তু গৰমটোহে একদম খাই দিছে জান আমাৰ ধুনীয়া আৰু বিদ্যুৎ থাকি গ'ল বেক চাইডে মানে কি ৰিক্সাখনত আমি 4জন উঠিলোঁ তাৰপিছত আৰু বেলেগ এজন মানুহ উঠিলে তো সেইটো কাৰণে তেওঁ থাকি গ'ল বেক চাইডে তো তেওঁ আহি থকালৈ আমি ৰখি দিব লাগিব তাৰপিছত ধুনীয়াকৈ যাম আৰু ভিতৰলৈ আৰু আপোনালোককো দেখুৱাম যিখিনি পাৰোঁ তো আপোনালোকে আজি ভিডিঅ'টো চাই থাকক দিল্লীৰ আজি ফাৰ্ষ্ট ডেষ্টিনেশ্যন আমাৰ ফুৰাৰ লালকিল্লা আহিছোঁ তো ইয়াৰ পিছত আৰু ক'ত যাওঁ চাই থাকিব বজাৰো কৰিব আছে গোটেইখিনি দেখুৱাম আজি যিমানখিনি পাৰোঁ দিল্লীৰ প্লেচখিনি দেখুৱাই দিম তো চাই থাকক আৰু এয়া হৈছে লালকিল্লাৰ মেইন এণ্ট্ৰেঞ্চ এতিয়া ধুনীয়াকৈ এইফালে সোমাই যাম লালকিল্লাৰ ভিতৰত বজাৰ বৰ্তমান এইবিলাক বজাৰ अंग्रेजों का जमाने वाला बाजार है ये कम पैसा ना अंग्रेजों का जमाने वाला बाजार है ये বেক চাইডে ধুনীয়া বজাৰ একদম লালকিল্লাৰ ভিতৰত আজি ফাৰ্ষ্ট টাইম মই গম পাইছোঁ যে লালকিল্লাৰ ভিতৰত বজাৰো বহে একচুৱেলি তো সেইটো কাৰণে আপোনালোককো দেখাই আছোঁ বজাৰ গোটেই বজাৰ আৰু এয়া ভিতৰত আহিবলৈ একদম এইটো সৰু মজা ৰঞ্জিত কেনে গৰমটো বাৰু গৰম মজা পুৰা ফালি পেলাইছে 46 ডিগ্ৰী এতিয়া বৰ্তমান দিল্লীত গৰম চলি আছে বন্ধ এইবিলাক বন্ধ বৰ্তমান
এইটো হৈছে ৰাজাৰ দৰবাৰ মেইন ৰজাটো যেতিয়া বহিছিল আৰু মানে আৰু এইটো হৈছে হেৰি মিউজিয়াম এয়া এইটো চাব যাই আছোঁ এই দুজন হৈছে দিল্লীৰ লোকেল বয় আৰু এইটো হৈছে মিউজিয়াম এনে আৰু মানে ইণ্ডিয়াৰ হিষ্ট্ৰীৰ ওপৰত কিছুমান এইবিলাক গোটেই এয়া গগোৱাল ফিল্ম দেখাই আছে কিন্তু যিহেতু পোহৰ সেইটো কাৰণে চিনি নাপায় আন্ধাৰ হ'লে নিশ্চয় চিনি পাল হয় আৰু আপোনালোককো দেখাব পাৰিলোঁ হয় ইয়াতে বিহুত মানে হিষ্ট্ৰীৰ কথাখিনি লিখা আছে আৰু কিন্তু এইখিনি এতিয়া ইমানখিনি ডিটেইলছত বুজাই থাকিব বা দেখাই থাকিবৰ কাৰণে এতিয়া পচিবল নহয় যিহেতু আৰু এইবিলাক হৈছে পুৰণি বন্ধুক আৰু এইটো হৈছে ফিৰ হেৰা ফেৰীৰ বন্দুকটো এইটো হৈছে মিউজিয়াম বেক চাইডে মানে অলপ বন্দুক চন্দুকবিলাক আছে আৰু পুৰণি একদম আৰু মিউজিয়ামৰ ভিতৰতো মানে কি ভিডিঅ' কৰিব পাৰে এইটো এটা ভাল যে যিসকলে আহিব নোৱাৰে তেওঁলোকক দেখাব পাৰোঁ আমি কিন্তু কিছুমান জেগাত কি হয় ভিডিঅ' কৰিব পাৰ্মিশ্যন নিদিয়ে তাৰ কাৰণে দেখাব নোৱাৰোঁ হৈ যাওক তেতিয়া আমাৰো বেয়া লাগে অহাৰ পিছত ভিডিঅ' কৰিব নোৱাৰিলে কনক বাহাদুৰ চাঁদ তাৰ পৰা ধুনীয়াকৈ এয়া ওলাইকে ডাইৰেক্ট টপ আছে টপ আৰু মাৰ কাৰণে লৈ ল'লোঁ চল এটা ইয়াৰ পৰা তাৰপিছত এতিয়া ডাইৰেক্ট ঘৰ যাম নহয় ঘূৰিব যাম আৰু এতিয়া হৈ গ'ল ঘূৰা তো এতিয়া বাহিৰত ওলাই আহিলোঁ আকৌ টমটমত মানে ই ৰিক্সাত তো ইয়াৰ পৰা এতিয়া গাড়ী উঠি এতিয়া ক'ত লৈ যায় চাগে মহাত্মা গান্ধীৰ যিটো মানে চিতাৰ হেৰি তো তাতে লৈ যাব তো চাই থাকক আৰু ভিডিঅ'টো ক'ত ক'ত আজি ঘূৰে ক'ত ক'ত দেখায় দিল্লী কিমানখিনি দেখাব পাৰোঁ ফ্ৰেণ্ডছ এতিয়া এনেই ঘূৰি আছোঁ আৰু এতিয়া আহি পাইছোঁ উগ্ৰেশ্যন কি বাউলি দিল্লীত এইটো বোলে ফাৰ্ষ্ট টাইম এনজেৰো ফাৰ্ষ্ট টাইম ন য়েছ আৰু এইটোৱে মানে আৰু ফ্ৰেণ্ডছ এইটো আপোনালোকে দেখা পাইছে আগতে ফিল্ম আমিৰ খানৰ PK আৰু PK ফিল্মৰ শ্বুট ইয়াতে হৈছিলে চিনটো মনত কৰক আপোনালোকে